শক্তিশালী আত্মা হোৱা। ওম শান্তি। আজিৰ মুৰলী 25 তাৰিখ 9 মাহ 2022। অব্যক্ত বাপ দাদাৰ অব্যক্ত মুৰলী। সত্য আৰু অসত্যৰ মাজত বিশেষ অন্তৰ। বৰদান। চিনাক্তকৰণৰ শক্তিৰ দ্বাৰা কুসংগ বা ব্যৰ্থ সংগৰ পৰা হাত সাৰি থাকোঁতা শক্তিশালী আত্মা হোৱা। বহুত সন্তানে কুসংগ অৰ্থাৎ বেয়া সংগৰ পৰাটো হাত সাৰি যায়, কিন্তু ব্যৰ্থৰ সংগৰ দ্বাৰা প্ৰভাৱিত হৈ থাকে, কিয়নো ব্যৰ্থ কথা ৰমণীয় আৰু বাহিৰৰ পৰা আকৰ্ষণ কৰোঁতা হয়। সেয়েহে বাপদাদাৰ শিক্ষা হ'ল ব্যৰ্থ নুশুনিবা, ব্যৰ্থ নক'বা, ব্যৰ্থ নকৰিবা, ব্যৰ্থ নাচাবা, ব্যৰ্থ নাভাবিবা। এনেকুৱা শক্তিশালী হোৱা যাতে পিতাৰ বাহিৰে অন্য কোনো সংগৰ ৰঙে প্ৰভাৱিত নকৰে। চিনাক্তকৰণৰ শক্তিৰ দ্বাৰা বেয়া বা ব্যৰ্থ সংগক আগতেই চিনাক্ত কৰি পৰিৱৰ্তন কৰি দিয়া, তেতিয়া শক্তিশালী আত্মা বুলি কোৱা হ'ব। শ্লোগান। সদায় পাতল বোধৰ অনুভৱ কৰিবলৈ হ'লে বালক আৰু মালিক বোধৰ সন্তুলন ৰাখা। ওম শান্তি।